বাহিৰত বৰষুণ আৰু মই অফিচৰ ভিতৰত বন্দী হৈ আছোঁ আৰু এতিয়া জুন মাহ চলি আছে ইংৰাজী আৰু এই সময়ত অসমত থাকিব নোৱাৰা অৱস্থা গৰমৰ কাৰণে আৰু ইয়াতো দুপৰীয়াখিনি সময়ত গৰম হয় যদিও এতিয়া বৰ্তমান বৰষুণ দি আছে আৰু তাৰ ফলত চাৰিওপিনে কুঁৱলী পৰাৰ দৰে অৱস্থা হৈ আছে। দূৰৰ পৰা চালে এনেকুৱা লাগে যেন মেঘবিলাকে পাহাৰবিলাকক চুই গৈছে। গতিকে এনেকুৱা এটা পৰিৱেশ, যিটো পৰিৱেশ আমাৰ হয়তো ঠাণ্ডা দিনত জানুৱাৰী মাহত মানে এনেকুৱা পৰিৱেশ দেখা যায়। গতিকে ইয়াতে এইখিনি সময়ত দেখি ভাল লাগিলে। এতিয়া ভাবিছে আপোনালোকে যে এইখিনি কি ঠাই। গতিকে অসমৰ পৰা বেছি দূৰ নহয়, মই বৰ্তমান আছোঁ জয়ন্তীয়া হিলছ, মেঘালয়। আৰু এই পৰিৱেশটো ৰাতিপুৱা 11টামান বজাৰ আৰু মই এই পৰিৱেশটো দেখি মই এই ভিডিঅ'টো বনালোঁ আৰু এতিয়া আপোনালোকক দেখাম। 6:30মান বাজিছে এতিয়া ৰাতি আৰু ৰাতিৰ পৰিৱেশ চাওক। এতিয়াও অলপ অলপ বৰষুণ দি আছিল যদিও এতিয়া কমিছে, তথাপিতো চাৰিওপিনে কুঁৱলীৰ দৰে অৱস্থা। অকণমান দূৰৰ বস্তু দেখি নাপায়। এইফালে এখন পিছফালে পাহাৰ আছে, সেইখন দেখা পোৱা নাই বৰ্তমান। আৰু আগৰ সন্মুখত দেখিছে পাহাৰবিলাক অলপ অলপ দেখা হৈ আছে আৰু দূৰলৈ চালে মানে আপুনি আকৌ দেখিয়ে নাপাব। এয়া চাওক, এইটো মোৰ ওচৰতে আছে কিন্তু মই এতিয়া ভালদৰে মানে তাক ধৰিব নোৱাৰি। আৰু ইয়াত বৰষুণ দিলে মানে বৰষুণ হৈয়ে থাকে, 2-3 দিন একেৰাহে বৰষুণ দিয়ে থাকে। গতিকে পৰিৱেশটো দেখি ভিডিঅ'টো বনাব মন গ'ল। গতিকে এৰিছোঁ আজিলৈ, আকৌ লগ পাম নেক্সট ভিডিঅ'ত।